লায়ন কিং অফ দ্য এনিমেল কিংডম, জন্তুৰ সাম্ৰাজ্যৰ ৰজা। সি বাঘতকৈ বগেৰে দৌৰিব নোৱাৰে, বান্দৰৰ দৰে গছত বগাব নোৱাৰে, জিৰাফৰ দৰে ওখ নহয়, হাতীৰ দৰে বিশাল নহয় আৰু শিয়ালৰ দৰে টেঙৰ নহয়। তথাপিও সি অকলে ৰাজ কৰে। এনেকুৱা কি কাৰণ আছে যাৰ যি জন্তুৰ সাম্ৰাজ্যৰ ৰজা? কি বিশেষ গুণ আছে তাৰ বিষয়ে আপোনালোকক ক'ব ওলাইছোঁ, যি সিংহৰ পৰা শিকিব লাগে আৰু সফলতাৰ শিখৰত আগবাঢ়ি যাব লাগে। সিংহৰ প্ৰথমটো গুণ, সিংহ নিৰ্ভয় আৰু শক্তিশালী হয়। সিংহ কেতিয়াও আত্মসমৰ্পণ নকৰে, কেতিয়াও বিফলতা পচন্দ নকৰে। লাগিলে যিমান ডাঙৰ হাতী তাৰ আগত ৰখি নাথাকক বা 100টা শিয়ালে তাক ঘেৰি নধৰক, সেই সময়ত তাৰ মনত মাত্ৰ তিনিটাই প্ৰশ্ন আহে: নাই সিংহ ইহঁতক পলাই যাব দিব, নাই সিহঁতক থিতানে মাৰি পেলাব, নহ'লে কাজিয়া লাগি নিজক মৃত্যু আঁকোৱালি ল'ব। কেতিয়াও পৰাজয় গ্ৰহণ নকৰে। যদি আপোনালোক সিংহৰ দৰে হ'ব খোজে, পোনপ্ৰথমে আপোনাৰ কমজোৰি জানিব বিচাৰক আৰু সেইটোৰ ওপৰত কাম কৰক। আৰু এইটো ভাবক, আপোনাৰ কমজোৰিখিনিক কেনেদৰে আপুনি নিজৰ শক্তি হিচাপে ব্যৱহাৰ কৰিব পাৰিব। কাৰণ যাৰ ওচৰত একো কমজোৰি নাথাকে সেইজন মানুহ নিৰ্ভয় হৈ যায়। আৰু তাৰ ওচৰত শিয়ালৰ দৰে সমস্যা যিমানেই নাহক কিয়, কিন্তু কেতিয়াও পৰাজয় গ্ৰহণ নকৰে। যদি সিংহৰ দৰে জীয়াই থাকিব বিচাৰে, প্ৰথমে নিজৰ ভুলখিনিক চিনাক্ত কৰক আৰু সেইটোৰ ওপৰত কাম কৰক আৰু ভাবক সেই ভুলখিনিক কেনেদৰে শক্তি হিচাপে আপুনি কামত লগাব পাৰে। সিংহৰ দ্বিতীয়টো গুণ হৈছে ৰিস্ক। যেতিয়া সিংহৰ ভোক লাগে তেতিয়া সি খাদ্য সন্ধানত ওলাই যায় আৰু সৰু জন্তুবিলাকক ধৰি খোৱাত সি একো এটা ৰিস্ক নলয়। কিন্তু ভোক যেতিয়া বেছি লাগে তেতিয়া তাৰ পেটৰ ভোক গুচাবলৈ কোনে এটা ৰিস্ক ল'বলৈ পিছলৈ ঘূৰি নাযায়। যদি সেই সময়ত জিৰাফো যদি তাৰ সন্মুখত থাকে, তাৰ ওপৰতো জঁপিয়াই পৰে। কিন্তু জিৰাফৰ এটা ভৰিৰ লাতে সিংহৰ থিতাতে মৃত্যু হ'ব পাৰে। তথাপিও তাৰ ভোক গুচাবলৈ সি ৰিস্ক হাতত লয়। যদি আপোনাৰ আশা ডাঙৰ হয়, তেতিয়া সেই আশা পূৰণ কৰিবলৈ আপুনি ৰিস্ক ল'বই লাগিব। সেইবাবে সিংহৰ দৰে হওক আৰু নিজৰ আশা পূৰণৰ বাবে ৰিস্ক লওক। সিংহৰ তৃতীয়টো গুণ হৈছে সিংহ নিজৰ ওপৰত সদায় বিশ্বাস থাকে। সিংহ জংঘলত সদায় অকলে ঘূৰি ফুৰে, জানেনে কিয়? কাৰণ সি নিজৰ ওপৰত 100% বিশ্বাস থাকে। সি বিশ্বাস কৰে যদি হাতী এটা তাৰ চকুৰ আগত ওলায়, তেন্তে সি সেই হাতীটোও খাব পাৰে। লাগিলে যিমানেই ডাঙৰ সমস্যা নাহক কিয়, সি নিজৰ বিশ্বাসৰ ওপৰত জীয়াই থাকে। কেতিয়াবা সি বহুবাৰ হাৰি যায়, কিন্তু তথাপিও আকৌ এবাৰ চেষ্টা কৰে। সেইটোৱে তাৰ মানসিকতা আৰু তাৰ বিশ্বাস। সি ভাবে যে সি সিহঁতক খাব পাৰে আৰু সেইবাবে সি বহুবাৰ মাৰিও খায়। যদি সিংহৰ দৰে হ'ব খোজে, তেন্তে নিজৰ ওপৰত বিশ্বাস থাকিবই লাগিব। 100% বিশ্বাস হ'বলৈ আপোনালোক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব আৰু আপোনাৰ মানসিকতা সলাব লাগিব। আৰু আপোনালোক 100% বিশ্বাস লৈ কাম কৰে, তেতিয়া আপোনাৰ সফলতাও 100%ই হ'ব। আৰু সেইবাবে নিজৰ ওপৰত বিশ্বাস ৰাখি সফলতাৰ শিখৰত আগবাঢ়ি যায়। সিংহৰ 4 নম্বৰ গুণ হৈছে সিংহৰ হাতৰ মুঠি বহুত শক্তিশালী। সিংহ যদি এবাৰ কোনো এটা জন্তুৰ ডিঙিত ধৰে, সি তাক তেতিয়ালৈকে এৰি নিদিয়ে যেতিয়ালৈকে সেই জন্তুটোৰ মৃত্যু বা আধা মৰা নহয়। আৰু আপোনালোকৰ হাতৰ মুঠিও এনেদৰে শক্তিশালী হ'ব লাগিব। আপোনাৰ সপোন যিয়ে নহওক, আপোনাৰ সপোনৰ ঠিকনা যিমানেই দূৰ নহওক কিয়, যদি সপোন পূৰণ কৰিবলৈ হাতত তুলি ল'লে, তেন্তে আপোনাৰ মুঠি ইমানেই শক্তিশালী হ'ব লাগিব যেতিয়ালৈকে আপোনাৰ সপোন পূৰণ নহয়। সিংহৰ 5 নম্বৰ গুণ হৈছে লক্ষ্য। যেতিয়া সিংহ খাদ্য সন্ধানত ওলাই যায়, তেতিয়া সি চিধাই চিকাৰ নকৰে। সি প্ৰথমে নিজৰ খাবলগীয়া জন্তুটোক ভালদৰে নিৰীক্ষণ কৰে আৰু সকলোবোৰ চোৱাৰ পিছত নিজৰ চিকাৰত সকলো শক্তি প্ৰয়োগ কৰি দৌৰিবলৈ আৰম্ভ কৰে। সি 100% বিশ্বাস কৰি দৌৰে যে মই তাক খাব পাৰিম, লাগিলে সিংহৰ হাতত চিকাৰ আহক বা নাহক। সেইবাবে আপোনালোক যিবোৰ সপোন দেখে, পোনপ্ৰথমে নিজকে সোধক, যি সপোন আপুনি দেখিছে সেইটো আপোনাৰ বাবে সঠিক হয়নে নহয়। অৰ্থাৎ আপুনি সম্পূৰ্ণভাৱে সেই সপোনটোক পূৰণ কৰিব পাৰিবনে নোৱাৰে। যদি আপোনাৰ উত্তৰত পাৰিম বুলি আহে, তেন্তে সকলোবোৰ এৰি মাত্ৰ সেইটো কামতে ধ্যান দিবলৈ লাগি যাওক। লাগিলে সফলতা পাবও পাৰে, নাপাবও পাৰে, কিন্তু দ্বিতীয়বাৰ নিশ্চয় চেষ্টা কৰিব। কেতিয়াবা 100% লক্ষ্য ৰাখিও চিকাৰ সিংহৰ মুখৰ পৰা ওলাই যায়। তথাপিও কি হয়, সিংহই আকৌ এবাৰ চেষ্টা কৰে। সি তেতিয়ালৈকে চেষ্টা কৰে যেতিয়ালৈকে তাৰ পেটৰ ভোক গুচি নাযায়। সেইবাবে আপোনালোকেও চেষ্টা কৰি যাওক যেতিয়ালৈকে সফলতা আপোনাৰ হাতৰ মুঠিলৈকে নাহে। সিংহই বেলেগ জন্তুৰ প্ৰতি কি ভাৱ আহে চাওক। সিংহই ভাবে যে তই মোতকৈ শক্তিশালী হ'ব পাৰ, তই মোতকৈ বেছি ভাগ্যৱান হ'ব পাৰ, কিন্তু কেতিয়াও তই মোক জিকিব নোৱাৰ। কাৰণ মই কেতিয়াও পৰাজয় গ্ৰহণ নকৰোঁ, মই জিকিম আৰু জিকিহে এৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, চেনেলটোলৈ নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।